হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। অন্য কেইদিনৰ দৰে আজিও মই আপোনালোকলৈ এটি ৰেচিপি আগবঢ়াই আনিছোঁ, যিটো ৰেচিপি তেনেই সহজ। আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টত ল'ব পাৰে আৰু লগতে যিসকলে কৰ্মসূত্ৰে দিনটোৰ বাবে ওলাই যায় তেওঁলোকেও টিফিনত কেৰি কৰিব পাৰে আৰু সৰু ল'ৰা ছোৱালীকো স্কুললৈ গ'লে টিফিন বক্সত দিব পাৰে। গতিকে ৰেচিপিটোনো কি, আহকচোন আজি আমি চাওঁ। আৰু লগতে যদি ৰেচিপিটো চাই বা ট্ৰাই কৰি খাই ভাল লাগে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পায়। গতিকে আহকচোন চাওঁ ৰেচিপিটোনো কি। এয়া মই গোটেই ইনগ্ৰিডিয়েণ্টছখিনি লৈ ল'লোঁ ৰেচিপিটো বনাবৰ কাৰণে। এনেদৰে লৈ লৈছোঁ আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম মিহিকৈ এটা পিঁয়াজ কাটি লৈছোঁ, এটা জলকীয়া সৰুকৈ কাটি লৈছোঁ, অকণমান ধনিয়া পাত কাটি ল'লোঁ, ইয়াক অকণমান কালজিৰা, অকণমান হালধি গুড়ি, এয়া মই সোৱাদ অনুসৰি নিমখ লৈছোঁ, অকণমান লৈছোঁ জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি আৰু ইয়াতে অকণমান গোটা জিৰা আৰু কাশ্মীৰী লাল পাউডাৰ অকণ লৈছোঁ কালাৰৰ বাবে। এনেদৰে লৈ ল'লোঁ। এতিয়া মই ইয়াত সৰু কাপেৰে 1.5 কাপ মচুৰ দালি লৈছোঁ। এনেদৰে মচুৰ দালিখিনি ধুই ল'ম। তাৰপিছত মই আটাত অকণ নিমখ ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই ব্যৱহাৰ কৰিছোঁ অকণমান কালজিৰা, এয়া ডাঙৰ কাপেৰে মই 2 কাপ আটা লৈছিলোঁ। এতিয়া মই ইয়াতে আৰু অকণ কালজিৰা দি দিছোঁ এনেদৰে। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম ৰিফাইন অইল 5 চামুচমান। এনেদৰে ৰিফাইন অইল দি আছোঁ। ৰিফাইন অইলটো অকণ বেছিকৈ দিলে আটাটো বেছি স্মুথ হ'ব। এনেদৰে 5 চামুচ ব্যৱহাৰ কৰিলোঁ। ইয়াতে মই এতিয়া দিম কুহুমীয়া গৰম পানী। মই আটা সদায় কুহুমীয়া গৰম পানীৰে মাৰোঁ, তেতিয়া আটাটো বহুত কোমল হয় আৰু বহু সময়লৈ কোমল হৈ থাকে। এনেদৰে গোটেইখিনি ভালদৰে মিলাই লৈছোঁ আটাখিনি, ৰিফাইন, কালজিৰা আৰু নিমখ, যাতে গোটেই আটাখিনি মিলি যায়। এতিয়া মই কুহুমীয়া গৰম পানীৰে সৈতে আটাখিনি ধুনীয়াকৈ মঠি ল'ম। এয়া চাওক, আটাখিনি ধুনীয়াকৈ মঠি লৈছোঁ। পানী বেছিকৈ প্ৰথমতে দি নিদিব, নহ'লে আটাটো বেছি কোমল হৈ যাব। এনেদৰে কমাই কমাই পানী দি আটাখিনি ধুনীয়াকৈ মঠি লৈছোঁ। এনেদৰে আপোনালোকেও মঠি ল'ব। চাওক, বেছি পানী হোৱা নাই, এয়া আটাখিনি মোৰ মঠা হৈ গ'ল। এয়া কিমান স্পঞ্জি আৰু কোমল হৈছে চাওক। এয়া এতিয়া মই ঢাকনি এখনেৰে ঢাকি পেলাই থৈ দিম, যাতে আটাখিনি বহু সময়লৈ কোমল হৈ থাকে। মই গেছত এনেকৈ মচুৰ দালিখিনি বইল কৰি লৈছোঁ। এনেকৈ পানী কমকৈ দি বইল কৰিব আৰু দালিখিনি যাতে বেছিকৈ বইল নহয় লক্ষ্য কৰিব। এয়া চাওক, এয়া ভালদৰে বইল হোৱা নাই, অকণ অকণ আছে। এনেকুৱাতে আমি নমাই ধুনীয়াকৈ পানীখিনি চেকি ল'ম, যাতে অকণো পানী নাথাকে। এনেকৈ ধুনীয়াকৈ মেলি লৈছোঁ। এয়া চাওক, বেছিকৈ বইল হোৱা নাই, অলপ অলপ আছে। এতিয়া মই ইফালে কেৰাহীখন গৰম কৰি ইয়াত অকণমান ৰিফাইন অইল দিছোঁ। অইলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই ব্যৱহাৰ কৰিম অকণমান গোটা জিৰা। অইলটো বেছিকৈ নিদিব, কমাই ব্যৱহাৰ কৰিব, কাৰণ আমি দালিটো শুকানে ভাজিম। এয়া চাওক, ক'লা হোৱাৰ লগে লগে জিৰাখিনি ইয়াতে মই দিলোঁ মিহিকৈ কাটি লোৱা পিঁয়াজ। এনেদৰে দি দিলোঁ আৰু ইয়াতে ব্যৱহাৰ কৰিম এতিয়া অথনি কাটি থোৱা জলকীয়াখিনি। এয়া জলকীয়াখিনি দি দিলোঁ। এয়া মই এটা জলকীয়া ব্যৱহাৰ কৰিছিলোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ হাতাৰে লৰাইছোঁ। এয়া চাওক, তেল কমাই দিব, আকৌ কৈছোঁ। এয়া চাওক, এনেদৰে ধুনীয়াকৈ পিঁয়াজ, জলকীয়া আৰু জিৰাখিনি ধুনীয়াকৈ লৰাই লৈছোঁ। পিঁয়াজখিনি লাইট ব্ৰাউন হৈছে। এয়া চাওক, বেছি দেৰি যোৱা নাই। গেছৰ চিমটো কমাই থ'ব। এনেকৈ কমাই থৈ মই ভাজি আছোঁ। ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম দালিখিনি। এয়া দালিখিনি মই দি দিছোঁ। দালিখিনি ধুনীয়াকৈ মই পানীটো কাঢ়ি লৈ এখন ট্ৰেত মেলি ফেনৰ তলত থৈ দিছিলোঁ। ভালকৈ শুকাই গ'ল। এতিয়া মই কেৰাহীত দি এনেদৰে ভাজি লৈছোঁ। এয়া চাওক, তেলটো বেছিকৈ দিয়া হয় গোটেই অইলি হৈ গ'ল হয়, সেইকাৰণে মই তেলটো কমাই ব্যৱহাৰ কৰিছিলোঁ। এনেদৰে অকণমান হাতাৰে লৰাই ইয়াতে দিছোঁ নিমখ। এয়া নিমখ দিছোঁ, সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব, কাৰণ আমি আটা মাৰোঁতে নিমখ দিছিলোঁ। এয়া দিলোঁ হালধি,
অকণমান জিৰা গুড়ি দিছোঁ আৰু অকণমান ধনিয়া গুড়ি দিছোঁ আৰু অকণমান কাশ্মীৰী লাল দিছোঁ, যিটো কালাৰৰ কাৰণে, জ্বলা নহয়, আৰু অকণ দিলোঁ। এতিয়া মই দি দিম ইয়াতে কেঁচা ধনিয়াখিনি কাটি থোৱা, এনেদৰে দি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ আকৌ লৰাই ল'ম। কাৰণ তেল কমাই ব্যৱহাৰ কৰাৰ কাৰণে তলত অকণমান লাগি যাব পাৰে, হাতাৰে এনেকৈ লৰাই ল'ব ভালকৈ, আৰু গোটা থাকিলে তাক ধুনীয়াকৈ এনেকৈ হাতেৰে লৰাই লৰাই ভাঙি ভাঙি ল'ব। এয়া চাওক, এনেদৰে মই গোটেইখিনি সামগ্ৰী দি ভালকৈ লৰাই লৈছোঁ। এয়া চাওক কি ধুনীয়া এটা এটা জৰজৰীয়া হৈছে। এনেকৈ মই কাঢ়ি লৈছোঁ এতিয়া প্লেটত, এনেকৈ কাঢ়ি ল'ব। এয়া কি ধুনীয়া জৰজৰীয়া হৈছে, লক্ষ্য কৰক। এনেদৰে মই গোটেইখিনি দাইল কেৰাহীৰ পৰা এখন প্লেটত কাঢ়ি লৈ ঠাণ্ডা হ'বৰ বাবে থৈ দিলোঁ। এয়া এনেকৈ এতিয়া মই আটা গুলি কৰি লৈছিলোঁ। এতিয়া মই আটাখিনি গুলিটো ধুনীয়াকৈ এনেকৈ ছাইডটো বহল কৰি ল'ব। মাছটো বহল নকৰিব, নহ'লে ফাটি যাব পাৰে পিছত। ছাইডটো এনেকৈ হাতেৰে বহল কৰি কৰি অকণমান ৰুটিৰ আকাৰত বনাই ল'ব। মাছটোত নেহেচিব। এতিয়া মই হাতৰ তলুৱাত লৈ ইয়াতে ঠাণ্ডা হৈ যোৱা দালিখিনি ব্যৱহাৰ কৰিছোঁ। ৰুটিখনৰ জোখাইহে দালিখিনি ল'ব, কমাই, যাতে ৰুটিখনতকৈ দালিখিনি বেছি নহয়। এতিয়া এনেদৰে মই দুইটা মূৰ মিলাই লৈছোঁ। এয়া চাওক, এনেকৈ দুইটা মূৰ মিলাই ইফালৰ পৰা আকৌ এনেকৈ লগ খুৱাই লৈছোঁ। এতিয়া হাতৰ তলুৱাত লৈ এনেকৈ ঘূৰাই দিলোঁ। এতিয়া মই দুইটা হাতেৰে গুলিটো আকৌ বনাম। এয়া অকণমান জোৰে হেঁচিব, যাতে গুলি কৰি লোৱা মাজৰখিনি ভালদৰে হেঁচা খাই যায়। এয়া মই এনেদৰে বনাই লৈছোঁ। আমাৰ ৰেডি হৈ গৈছে, গুলিকেইটা ৰেডি কৰি ল'লোঁ। এয়া চাওক কি ধুনীয়া হৈছে, অকণো ফাটি যোৱা নাই। এয়া এনেদৰে গোটেইখিনি গুলি মই বনাই এতিয়া বেলিছোঁ। অকণমান আটা লগাই লৈছোঁ। এয়া ধুনীয়াকৈ বেলি লৈছোঁ, সৰু সৰুকৈ বেলিছোঁ, কাৰণ মই গুলিকেইটা সৰুকৈ বনাইছিলোঁ। ৰুটিকেইখন এনেকৈ বেলি লৈছোঁ। বেছি হেঁচি হেঁচি নেবেলিব, নহ'লে ফাটি যোৱাৰ চান্স থাকে। এনেদৰে ধুনীয়াকৈ বেলি ল'লোঁ। এয়া দালিখিনি বাহিৰলৈ ওলাই অহা নাই। এতিয়া মই টাৱাখন গৰম কৰি ইয়াতে পৰঠাখন দি দিছোঁ। গেছটো চিম কৰি লৈছোঁ। এতিয়া অকণমান গৰম হোৱাৰ লগে লগে মই ইয়াতে ব্যৱহাৰ কৰিম ৰিফাইন অইল। এনেদৰে 2 চামুচ অইল দিছোঁ, দি এনেদৰে ওপৰটোত সানি ল'লোঁ। এয়া এনেকৈ সানি লৈছোঁ আৰু উল্টা চাইডে ৰিফাইন সানিলোঁ। সানি এয়া চাওক কি ধুনীয়াকৈ পৰঠাখন ফুলি আহিছে, দালি ওলাইও অহা নাই। এনেদৰে আমি দালিৰ পৰঠা বনাই খাব পাৰোঁ ঘৰতে। এয়া চাওক, মোৰ পৰঠা ৰেডি হৈ গ'ল। সেয়াই আছিল আজি আমাৰ দাল পৰঠা।